Hello everyone, welcome to my channel Parvin's Family. আজি আহি আছে মিষ্টাৰ আৰু মিষ্টাৰৰ লগতে আহি আছে এজনী সৰু ভণ্টি সো তাৰ কাৰণে এই ব্লগটো বনোৱা হ'ল যিহেতু তাই এংগেজমেন্টত আহিব পৰা নাছিল এতিয়া তাই যেহেতু আহিছে আমাৰ ঘৰলৈ হেহে ভাবিলো যে ব্লগ এটা বনাও সো এইফালে তেওঁলোক আহি পায়ে এয়া দেখিছে চাহ দিলো আৰু এইফালে মা আৰু আব্বাও খাই আছিল সো এফালে দুইটাই মানে মিষ্টাৰ আৰু মিষ্টাৰ ভণ্টিজনীয়ে চাহ খাই আছে সো তাই অলপ লাজ কৰে বুলিয়ে মই ভিডিওটো ফ্ৰণ্টৰ পৰা কৰা নাছিলোঁ যেহেতু মানে তাই ফাৰ্ষ্ট আহিছে সো তাই খুদিহে পাছত ফ্ৰণ্টৰ পৰা ভিডিওটো বনালোঁ আৰু তাইক কৈছোঁ যে লাজ কৰিব নালাগে সো এনেকৈয়ে কথা পাতি পিছত তেওঁলোকে টিভি চাই যেহেতু চাহ খাই আছে সো এনেকৈ মই অলপ দেখাই দিছোঁ সো লাজ নকৰিবা এইফালে দেখিছে তাই অলপ লাজ কৰিছে বাৰু একো নাই আৰু তেওঁলোকে এনেকৈ চাহ খালে তাৰ পিছতে ময়ো বোলো চাহখন খাই লওঁ পাছত ময়ো খালোঁ আৰু মোকো অলপমান দেখুৱাবৰ কাৰণে মায়ে ভিডিওটো কৰিছিল সো এয়া আমি সকলোৱে এতিয়া কথা পাতি আছোঁ আৰু যেহেতু তেওঁলোক আহি পাইছেহি আৰু সেয়েহে তেওঁলোকক চাহ দিলোঁ আৰু এইফালে এয়া এইফালে যেহেতু ব্লগ চাই বহুত বেছি ভাল লাগে সো টিভিতে আমি ধুনীয়াকৈ ব্লগ চাই আছোঁ আৰু বিকাশ দাৰ ব্লগ যেহেতু বহুত বেছি ভাল পাওঁ চাই পেলাই সেইকাৰণে সকলোৱে এনেকৈ চালোঁ তাৰ পিছতেই মিষ্টাৰহঁতক মায়ে এনেকৈ পোলাও দিলে যেহেতু তেওঁলোক নাখাওঁ বুলি কৈছিল তেওঁলোকক পোলাও আৰু এয়া দেখিছে মাংস মুৰ্গী সকলো এনেকৈ দিলে মিষ্টাৰে আৰু ভণ্টিজনীয়ে বোলে আচাৰ খাই বহুত বেছি ভাল পাইছে সো মায়ে তেওঁৰ কাৰণে এনেকৈ আচাৰ পেক কৰি দিলে যিহেতু তেওঁ লৈ যাব দিছে মায়ে সো তাৰ পাছতেই ধুনীয়াকৈ তেওঁলোকৰ লগত বহি অলপ টাইম কটালোঁ তাৰ পিছতে ইভিনিঙত তেওঁলোক যাবলৈ ওলালে আৰু এইফালে এতিয়া দেখিছে তেওঁলোকক বিদায় দি লওঁ তেওঁলোক যাবলৈ ওলাইছে আৰু আজি ব্লগটো আছিল ইমানেই মানে ইমানটা বেছি ভিডিও কৰিব পৰা নাছিলোঁ বাৰু যিকেইটা ক্লিপ লৈছোঁ সেইকেইটা এড কৰি দিছোঁ আৰু ভণ্টিজনী বহুত বেছি ভাল লাগিল কথা বতৰা আৰু যিহেতু তাই বহুত বেছি লাজ কৰি আছিল সো পাছত গৈ পেলাই লাজটো নাইকিয়া হ'ল বাৰু কথা বতৰা ফ্ৰীলি পাতিলোঁ আৰু তেওঁলোকক এয়া বিদায় দিয়ে আমি ভিতৰলৈ আহিলোঁ আৰু এয়া মায়ে বাই বাই দি দিছে সো এইফালে এতিয়া কিমান যে মৰম বাপৰে আৰু এইফালে ভিতৰত আহিয়ে আমি দেখিছে তেল পিঠা খাই ল'লোঁ আৰু বহুত বেছি ভাল লাগিছিল খাই পেলাই যিহেতু মায়ে বনালে মই বহুত বেছি খাই ভাল পাওঁ সো এইফালে ইভিনিঙত আমি খালোঁ তাৰপিছতে মোৰ পাৰ্চেল এটা আহিল সো পাৰ্চেলটো ধুনীয়াকৈ এয়া দেখিছে এবাৰ দেখাই দিছোঁ তাৰপিছতেই মায়ে ক'লে যে চিকেন চপ খাম বুলি আৰু এইফালে মই দেখিছেনে চিকেন ড্ৰাই ফ্ৰাই বনাই দিছোঁ সো এইটো চপ নহ'ল আৰু চিকেন ড্ৰাই ফ্ৰাই হ'ল এইটো আৰু এইফালে এইকেইটা দেখাই দিছোঁ যোনকেইটা মানে ভাতো আনিছিলোঁ সেইকেইটা দেখিছেনে ৰাতি সিহঁতে নেদেখে নে কিয়ে নাজানো এনেকৈ সিহঁতক টাচ কৰিব পাৰি মানে চুব পাৰি কিন্তু দিনত সিহঁতক একদম ইফালে পৰা সিফালে দৌৰি থাকে হাতেদি একদম সিহঁতক চুব নোৱাৰি আৰু ইফালে সিফালে উৰি থাকে কিন্তু ৰাতি হ'লে সিহঁতক এনেকৈ ধুনীয়াকৈ অলপমান মৰম কৰি থৈ আহিছোঁ আৰু এইফালে আহি ইমানেই বেছি গৰম পৰিছিল যে আমি চবেই ক'ল্ড ড্ৰিংকছ খাই ল'লোঁ আৰু ক'ল্ড ড্ৰিংকছৰ লগত এনেকৈ জালজিৰা কোনে খাই ভাল পায় বাৰু কমেণ্টত জনাবচোন আমি বহুত বেছি ভাল পাওঁ আৰু যিহেতু দাদা নাছিল দাদা দোকান গৈছিল সো এইফালে মা মই আৰু আব্বা আমি তিনিওটা এনেকৈ অলপ খালোঁ বহুতেই বেছি ভাল পাওঁ খাই পেলাই এয়া দেখিছে ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু মায়ে কৈছে ইমানখিনি দিব নালাগে সো মই অলপ বেছিকৈ লৈছোঁ আৰু মাক অলপমান কমাই দিছোঁ আৰু এইফালে এয়া আমি চবেই খাই ল'লোঁ সো মুখৰ ৰিয়েকশ্যনটো দেখিছে গম পাইছেহি অলপ অভাৰ হৈ গৈছে বুলি ভিডিঅ'টো আজি ইমানখিনিলৈকে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সো আজিলৈ বাই